এতিয়া চলি আছে ভাদ মাহ। এই ভাদ মাহত আমাৰ প্ৰত্যেক বছৰে দেউতা এতিয়া ঢুকাই গ'ল, যদিও আমি পাতিম প্ৰত্যেক বছৰে আমাৰ ভাদ মাহত এষাৰ পাঠ পঢ়োৱা হয় ঘৰতে। সেইকাৰণে আজিও বহুত দিনৰ পৰা পাতিম বুলি ভাবি আছিলোঁ, কিন্তু সময় সুবিধাবিলাক একেবাৰেই মিলা নাই। কিন্তু আজি ভাবিছোঁ খাটাংকৈ পাতিম, বজাৰ চজাৰ চব কৰা হৈ গ'ল, কিন্তু বতৰটোহে এতিয়া নিদু কৰিছে দেখোন। বতৰটোৱে কৰিছে এয়া, গতিকে কি হয় ঠিক নাই। বৰষুণ দিলেও পাতিবই লাগিব। বেছি ডাঙৰকৈ নাপাতে, হ'লেও গাঁৱৰ মূল মানুহকেইজনক মতা হয়। মই কি আপোনালোকক দেখুৱাব পাৰোঁ নাজানো, কামটো বহুত নহয় জানো, নাম পাতিলে ঘৰতে কিমান কাম থাকে। কিন্তু তাৰ মাজতো আপোনালোকলৈ ভাবিলোঁ ভিডিঅ'টো আগবঢ়াম বুলি, সেইকাৰণে ভিডিঅ'ৰ ক্লিপ কিছুমান লৈছোঁ। দেখুৱাব পাৰোঁ নে নোৱাৰোঁ, কিমান দূৰ দেখুৱাব পাৰোঁ মই নাজানো। গতিকে ভিডিঅ'টো আজি আৰম্ভ কৰি দিছোঁ। মই লিপিকাই আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল মই লিপিকা এণ্ড অৰ্ণৱৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু শেষলৈকে ভিডিঅ'টো চাব, আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। ৰাতি চাহ দিবৰ কাৰণে পিঠা বনাম, গতিকে পিঠাখিনি গুলি এনেদৰে অকণমান পৰ ৰাখি দিছোঁ। এইফালে কাবেলি বুট তিয়াই দিছোঁ সোনকালতে, তেতিয়াহে কোমল হ'ব। আৰু বজাৰ সমাৰ সকলোবিলাক হৈ গ'ল। এইবিলাক হৈছে, আৰু এইটো হৈছে ঘৰৰ জাতিলাও আকৌ দেই, নামত লগাম বুলিয়ে থৈ দিছিলোঁ। বাকীকেইটা জাতিলাও বাৰু কিনা, আৰু সকলোবিলাক বজাৰ সমাৰ হৈ গৈছে। তাৰ লগে লগে বাহিৰলৈ উলিয়াই মেলি পাচলি কুটাও আৰম্ভ হৈ গ'ল। এইফালে মোৰ দুজনী ননন্দে কাটি আছে, এইফালে মা, এইফালে বোৱাৰী, সকলোৱে মিলি পাচলি কটাত ব্যস্ত। সোনকালে কাটি মেলি আজৰি হৈ ল'লে আমাৰেই ভাল দিয়কচোন। আৰু তাৰ লগে লগে আকৌ চলি আছে আনফালে পিঠা বনোৱাৰ কাৰ্যসূচী, কাৰণ চাহৰ লগত দিব লাগিব। অকণমান জিৰণিৰ প্ৰয়োজন হৈছে, গতিকে অকণমান শুই বা বহি কিবা এটা কৰি জিৰণি অকণমান লৈ লওঁ, নহয় জানো। ৰাতিলৈ আছে, গতিকে এতিয়া বিশেষ কাম নাই, তেনেকুৱা কাম বন কৰি হৈ গৈছে, অকণমান জিৰাই লওঁ। আপোনালোকে কিন্তু ভিডিঅ'টো শেষলৈকে চাব দেই। আৰু যিসকলে নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, নকৰাকৈ এৰি থৈ গুচি এইটো কি হৈছে কথাটো। আজি গৰুটোকো দেখাই আছো। গৰুটোকো দেখাই আছে, গৰুটোৱে চাইছে নাই? পালে পালে তাই কি কৰিছে ভালকে কোৱা শুন কথা। ইফালে তাই এতিয়া মই দেখুৱাই চাই আছো মানে। অঁ, ইফালে সিফালে চাই আছিলে, ভালকে দেখুৱাই দিলে। এতিয়া চাব জানিছে নাই? জানিছে। অঁ, সঁচাকৈ ধুনীয়াকৈ চাই আছে দেই। কি আছে আজি তোমালোকৰ ঘৰত? আজি আমাৰ ঘৰত নাম। ভালকে কোৱা আকৌ, কি আছে? আজি আমাৰ ঘৰত নাম। কি খাই আছা তুমি? বুটমাহ। সেইটো কথা। আৰু এইফালে ৰেডি হৈ গৈছে, আমাৰ সকলো কাটি মেলি চব ৰেডি কৰি ৰখা হৈছে। এবাৰ বনোৱাহে কাম আছে, জুই জ্বলাইছে আৰু বনোৱাৰ কাম আছে। এয়া কচু, দালিত দিবলৈ কচু, এইফালে ফাটিয়ে থাকিলে বাপেকে। এইফালে মটৰ, কি কাবেলি বুট, এইটো জলকীয়া ভাজি, এইখিনি পানী, চব ৰেডি কৰি ৰখা হৈছে। এয়া মিছল ভাজি, সেয়া আলুগুটি থাকিব দিয়া, চব এনেদৰে ৰেডি কৰি ৰখা হৈছে। এবাৰ বনোৱাহে কাম আৰু। অকণমান চাটনি বনোৱা হ'ব, সেইটো কাৰণে আদা নহৰু জলকীয়া এইবোৰ কিবা কিবি মিক্স কৰি থোৱা আছে। এইখন চাটনিৰ কাৰণে ৰেডি কৰি ৰখা হৈছে। এইফালে মান ধনিয়া আছে, এইখন চাটনি হ'ব। অ' আইতা কি কাটিছে? তামোল কাটিছো আকৌ। তামোল? অঁ, সেইটো কথা। পাণ নাই অনা। অঁ, আনি দিছোঁ ৰ'ব। এইফালে অকণমান ৰভা দিয়া হৈ গৈছে, টিপাল চিপাল পাৰি ইয়াত বহিবলৈ দিম। বতৰৰ কথা ক'ব নোৱাৰি, সেইটো কাৰণে টিপাল এখন ইয়াত দি দিয়া হৈছে আৰু নটো। এয়া নামৰ একেবাৰে শেষৰ দৃশ্য। শেষত সেৱা কৰি থকা অৱস্থাত ভণ্টিজনীয়ে অকণমান ভিডিঅ' কৰি ৰাখিছিলে, তাৰে আপোনালোকৰ কাৰণে আগবঢ়ালোঁ। মই নিজে ভিডিঅ' কৰি আপোনালোকক মই দিব নোৱাৰিলোঁ, কাৰণ জানেই আপোনালোকেও নামৰ ঘৰত কিমান ব্যস্ত, সৰুকৈ পাতিলেও ডাঙৰকৈ পাতিলেও কিমান ব্যস্ত হৈ পৰিব লগা হয়, নহয় জানো। কিন্তু আপোনালোকক ভৱিষ্যতে মই ভালকৈ ভিডিঅ' দিব পাৰিম বুলি মনত ভাবিছোঁ। তাৰ কাৰণে আপোনালোকেও সহায় সহযোগ দিব লাগিব, কাৰণ ভাল পালে ভিডিঅ'বিলাক শ্বেয়াৰ কমেণ্ট কৰিব। তেতিয়া কৰিলে মানে ছাবস্ক্ৰাইবাৰ বাঢ়িলে ময়ো সাহস পাম আৰু ভাল ভিডিঅ' দিবলৈ পাৰিম, নহয় জানো। গতিকে শ্বেয়াৰ এটা কৰিব নিশ্চয়। এইটো ফেহু চুঙাত দিয়া হৈছে, সিফালে যোৱা।
চুঙাটোৰ ভিতৰত সোমাই আছে ফেহু, গতিকে দীঘে পঠালে যেনি তেনি কাটি মুঠতে উলিয়াব লাগে ফেহুকণ। তাৰ কাৰণে মই একদম পূৰা চেষ্টা কৰিছোঁ, কিন্তু আগে পিছে মই এনেকৈ চুঙা কাটি পোৱা নাই দেই। কিন্তু চেষ্টা কৰিছোঁ, পাৰিম কিয় নোৱাৰিম নহয় জানো। ওচৰৰ বাইদেউ এগৰাকীয়ে দিছিলে, গতিকে কাটি লৈছোঁ, সকলোৱে খাবৰ কাৰণে ৰেডি কৰি লৈছোঁ। ওলাই গ'ল, পাৰিলোঁ। এতিয়া সৰু সৰুকৈ পিচ কৰি সকলোৰে জোৰাকৈ কাটি লওঁ নহয় জানো বাৰু। হৈ গ'ল ৰেডি, ফেহু ৰেডি হৈ গ'ল। সকলোৰে কাৰণে এপিচ এপিচকৈ ৰেডি কৰি ল'লোঁ, সকলোৱে খোৱা বোৱা কৰোঁ। কিন্তু ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিম, গতিকে আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আপোনালোকক আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় আই অসম।